এইটো আজি আনবক্সিং কৰিম। কি আছে এটা ভালকে চাই লওঁ, গম পাব পাছত ৰ'ব। আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত এনেকে আনবক্সিং কৰি কিনে চেনেলটোত দিম। কি আছে একবাৰ ভালকে চাই লওঁ ৰ'ব। এয়া চাই লওক, মই আনবক্সিং কৰিছোঁ। কি আছে একবাৰ চাই লওক। কি হয় এনেই আপোনালোকে ভাবক বাৰু কি হয়। আনবক্সিং এনেকে এইটো চেলফি ষ্টিক কেনেকুৱা কি হয় এইটো ভিতৰত চাওঁ আৰু। এইডাল চেলফি ষ্টিক হয়। এইটো এনেকে কৰি ইয়াত মোবাইলটো থ'বই। এইটো হ'লে সুবিধা হয় ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া হাত কপি নাথাকে, এনেকৈ ষ্টেণ্ড কৰি থ'ব পাৰিম। আৰু দীঘল নহয় নি? অঁ দীঘল হৈছে। এতিয়া চেলফি ষ্টিকৰ যোগেদি পূৰা ভিডিঅ' কৰিছ, কেনেকুৱা হৈছে? ভিডিঅ' কৰি মজা লাগিব। আমাৰ পুখুৰী এতিয়া আনবক্সিং কৰা হৈ গ'ল। কেতিয়াবা ভাল হ'ব, ভিডিঅ' বনাবলৈ ভাল হ'ব, ব্লগ বনাবলৈ। নহ'লে কষ্ট হয়, মানে চাপৰ ভিৰ জেগাত মানে ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়। সেইকাৰণে চেলফিডাল বহুত ভাল হৈছে। আজিৰ পৰা যিমান বস্তু আনো চব এনেকৈ আনবক্সিং কৰি কিনে ইউটিউবত দি থাকিম। কি আনবক্সিং আৰু এটা আহিব, সেইটোও আনবক্সিং কৰি কিনে মই চেনেলত দিম, চাব কি বস্তু হয়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'বোৰ বনাবলৈ ভাল হ'ব, মানে মনটো উৎসাহিত হ'ম। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব।